বুলি ভাবিছ নেকি? ই মোৰ বন্ধু। আজিয়ে কলি এনেকুৱা কথা। বেলেগ দিনা কবি, কথা কিন্তু বেয়া হ'ব। তোৰ বৰ বেছি হৈছে দেই। বই ৰুবলৈ যা। এই মানুহ চিনি নোপোৱা কেইটাৰ লগত থাকি লাভ নাই। যা চাই ল'ম তহঁতক। তোমালোকক যে মই কালি কোৰিয়ান কৰিছিলো, কৰিলা নাই? কৰিলো ছাৰ। মই বহিবলৈ আহা। হালা হৈ নাথাকিবা, হালা হৈ নাথাকা। এখন কাৰ বহি হয়? মোৰ বহি ছাৰ। তোমাৰ লাজ লগা নাই? একেটা শ্ৰেণীতে 3 বাৰকৈ পঢ়াৰ পাছত এটা সাধাৰণ প্ৰশ্ন উত্তৰ তুমি লিখিব পৰা নাই? নাই ছাৰ। আৰু এই বহিখনত তোমাৰ নাম নাই যে, তোমাৰ নাম কি হয়? হিৰ' ছাৰ। খালে এডালে কি খাই নহয় এডালে কি খাই জন্ম দিলে তোমাক? চকলেট ছাৰ। এই মুঠুত কি আছে? তুমি মুঠুত কি আছে? বোকা ছাৰ। চুপ! টেংলাই কৰিবলৈ আহিছে। আজি তোমালোকক দ্বিতীয় পিৰিয়ডৰ পাছত ছুটি দিয়া হ'ব দেই। বাইদেউ আজি শিক্ষক আছে। বাইদেউ, আপুনি কালি সকলোকে পাঠ কৰিব নিদিলে নহয়। হয় নেকি? আমি তাৰ পৰা আৰম্ভ হ'ব দিম। আজি প্ৰথম অজয়ৰ পৰা আৰম্ভ হ'ব বাইদেউ। অজয় তুমি পঢ়া। এদিন দেখিলো এহাল ডাঙৰ অজগৰ যুদ্ধ মানে লাগে যদি ছাৰ প্ৰতিভা কৰিলে ভীষণ যুদ্ধ নিজৰ কুবৰ টোপালি কৰি চাবলৈ বুঢ়া হ'ব তুমি পঢ়া। জীৱন টোপনি আহিছে ঘৰ টোপনি দিলে নেকি? অজয় কি কৰিছে তাৰ হেৰি পঢ়া। এদিন দেখিলো এহাল ডাঙৰ অজগৰ হৈ কুতুদ্ধ মানে লাগে যদি ছাৰক সুধিবি কৰিলে ভীষণ যুদ্ধ নিজৰ বহা। তুমি এনেকৈ পঢ়িলে বাকীটো ছাত্ৰে কলে খতম দিব। এতিয়া তোমালোকে শাৰী পাতি এজনে ওলাই যোৱা। ধন্যবাদ বাইদেউ। ধন্যবাদ। ৰাম কোনোবাই কান্দি থকাৰ দৰে লাগিছে। ইমান মুকলি ৰাস্তাটোত কোনেনো কান্দিব? সঁচাকৈ কোনোবাই কান্দিছে। মই হ'লে গৈ থাকো দেই, তহঁতি আহি থাক। জীৱন বল যাওঁ গান। কোনে কান্দিছে কান্দক, আমি হ'লে যাওঁগৈ। সেই ছোৱালীজনীয়ে কান্দিছে, বল না তাৰ ওচৰলৈ যাওঁ। মই হ'লে এইবোৰ সোমাব নাই হ'লে দেই। এই ছোৱালীজনীক কোনোবাই তাইক এৰি থৈ গৈছে হ'বলা। মই হ'লে যাওঁগে দেই। প্লিজ ৰন আৰু আহি থাক, মই হ'লে যাওঁ দেই। আহা ভণ্টি আহা। মই কাক পালো। কাক পালিনো? এই ক'ৰ পৰা আনিছ? মা এই বাটতে কোনোবাই এৰি থৈ গৈছিল, মই পাই লৈ আহিছো। মা তুমি যে সদায় কোৱা আমাক ভণ্টি এজনী লাগিছিল, সেইবাবে আজিৰ পৰা মোৰ ভণ্টি আৰু মই এক বহুত মৰম কৰোঁ। সকলোৱে গাধ বুলি ক'লে কি হ'ব? তোৰ মানৱীয়তা ফালে আছে নহয়। ভগৱানে তোক পঢ়িব নিদিলে কি হ'ব? তইহে মোৰ আচল ল'ৰা। দে তোৰ ভণ্টিক আজি